Hello and welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ অন্য এটি বিন্দাস ভিডিঅলৈ পুনৰ স্বাগতম। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু বিন্দাস আছে আৰু মোৰো ভালে। সো গাইস বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিয়া নাই, সো ভাবিলো আজি আপোনালোকক এটা ভিডিঅ' দি দিওঁ বুলি। আপোনালোকেতো জানে মোৰ এক্সাম ওচৰ আহি আছে, সো মই ভিডিঅ' বনাব পৰা নাই যেহেতু পঢ়াটো অলপ ইন্টাৰেষ্ট দিব লাগিব। সো আজি আপোনালোকক দেখুৱাই দিওঁ আমাৰ ৰুম। আপোনালোকেতো ভিডিঅ'টোৰ থাম্বনেইল লিখি গমে পাইছে আজি মই ভিডিঅ'ত কি দিব ওলাইছো। সো গাইস আপোনালোকে আজি ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই দিব আৰু আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে বেল আইকনটো টিংকে বজাই দিব। গাইস মোৰ ৰুমত থকা 2 বছৰ মানে হ'ল, কিন্তু আপোনালোকক মই এবাৰো মোৰ ৰুমটো দেখুৱা নাই, সো ভাবিলো আজি দেখুৱাই দিওঁ বুলি আৰু মোৰ এছে মেমৰিও থাকি যাব লাইফ টাইম। সো আজি ভিডিঅ'টো বনাই দিওঁ আৰু পিছলৈ যেতিয়া এই ভিডিঅ' মই চামগৈ তেতিয়া মোৰ বহুত বেছি ভাল লাগিব, কাৰণ মই পাষ্টৰ বস্তু চাই বিৰাটে বেছি ভাল পাওঁ আৰু আগৰ ফটোখিনি মই যেতিয়া এতিয়া চাওঁগে নহয় বিৰাটে ভাল লাগে। তেনেকৈ এইটো এজ এ মেমৰি তেনেকৈ থাকি যাব, সেইকাৰণে আজি ভিডিঅ' বনাইছোঁ। সো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই দিব। তো বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হে গাইস এফালে মই পটককে ওপৰতে ফ্ৰক এটা ধুনীয়াকৈ পিন্ধি ললো, কাৰণ এতিয়া মই বাহিৰলৈ যাম, কাৰণ বাহিৰৰ নজাৰাটো দেখাম আপোনালোকক। আমাৰ ৰুমৰ বাহিৰত কি আছে কি নাই গোটেইখিনি আপোনালোকক দেখাই যাম। আৰু এতিয়া মই আছো আমাৰ পেহাহঁতৰ ঘৰৰ ফ্ৰণ্টত। মালিক হৈছে আমাৰ নিজৰ পেহা, মানে আমাৰ পাপা ভাগৰ বায়েকৰ হাজবেণ্ড। সো সিহঁতৰ ঘৰৰ ফ্ৰণ্টত আছো। এতিয়া মই বাহিৰলৈ গৈ থাকোঁ, আপোনালোকক দেখাই আছো বাহিৰত কি আছে কি নাই। তো বলক গৈ থাকোঁ। তো গাইস এইফালে মই গেটৰ পৰা ওলাই দিলোঁ আৰু এতিয়া দেখুৱাম আপোনালোকক এটা ধুনীয়া জেগা। আপোনালোকক এতিয়া দেখুৱাম মই এটা ধুনীয়া জেগা, তো চাই থাকক। এইফালে আছে আমাৰ ট্ৰান্সফৰ্মাৰ কাৰেণ্টৰ, আৰু ইয়াত দেখিছে আপোনালোকে কি ধুনীয়া এয়া গাইছ। এয়া চাওক, ইয়াতে সৰিয়হৰ বহুতখিনি খেতি কৰি থৈ দিছে আৰু ধুনীয়াকৈ ফুল ফুলি আছে। চাওক চাৰাউণ্ডিংটো কিমান ধুনীয়া লাগিছে, গোটেই সোপা ফুলেৰে ভৰি আছে। আৰু সৌফালে আছে মাটিমাহৰ খেতি। তো হোৱা হৈছে আমাৰ ৰুম। তো গৈ থাকোঁ এতিয়া। তো গাইছ এয়া দেখিছে আপোনালোকে, এয়া হৈছে আমাৰ ৰুমৰ মেইন গেট, আৰু ইফালে আছে আমাৰ মালিকৰ ঘৰ। আৰু আগফালৰ ভিউটো এনেকুৱা, ইয়াতে ৰাস্তা আছে, ইফালে আকৌ বাৰী আছে, তাতে সৰিয়হ খেতি আছে। তো এতিয়া সোমাই যাওঁ ভিতৰলৈ। ইফালে সোমাই আহি বাৰী আছে, কিবা কিবি বস্তু ৰুই থৈ দিয়া আছে। তো এনেকৈ ইয়াতে কুঁহিয়া, অমিতা গছ কিবা কিবি তেনেকৈ আছে। আৰু এইফালে আছে অকণমানিকৈ এটা বাৰী, ইয়াতে জলকীয়া কিবা কিবি তেনেকৈ ৰুইছে। চাফ চিকুণ কৰা হোৱা নাই, একেবাৰে লেতেৰা হৈ আছে। আৰু এয়া হৈছে ঘৰ, আৰু ঘৰটো যিহেতু বনাই কমপ্লিট হোৱা নাই, সেইকাৰণে গোটেই বস্তুখিনি এনেকৈ উলট পালতকৈ ৰাখি থৈ দিয়া আছে। আৰু ইফালে কেইটামান ফুল চুল ৰুই থৈ দিয়া আছে। ইফালে এতিয়া যিহেতু উইণ্টাৰ ছিজন, সেইকাৰণে ফুলকেইটাৰ অৱস্থা একেবাৰে বেয়া, পানী চানী দিয়া নহয় যিহেতু ইয়াত। আৰু ইফালেও কেইটামান ফুল তেনেকৈ বেয়া বাল্টিনত ৰুই থৈ দিয়া আছে এইবিলাক। ইফালে এনেকৈ বেক চাইডে যাব পাৰি আমাৰ মালিকৰ ঘৰ, আৰু ইফালে আছে ধুনীয়া খেতি। তো এনেকৈ আৰু ইফালে গেটৰ পৰা সোমাই আহি ইয়াতে আছে ফুল, আৰু ইফালে নেমু গছ। আৰু এয়া চাওক জাতিলাও একেবাৰে ডাঙৰ ডাঙৰকৈ লাগি আছে। ওপৰতো বহুতকেইটা আছে, দেখুৱাম ৰ'ব আপোনালোকক। ইফালে দেখিছে আপোনালোকে ডাঙৰ ডাঙৰ জাতিলাও লাগি আছে। আৰু ইয়াৰ পৰাই মই শ্বৰ্টকাট দি ইফালে তাত বাৰী আছে, তালৈ যাওঁ, আপোনালোকক দেখোঁ ইয়াতে কি আছে। আৰু এইফালে দেখিছে আপোনালোকে, এয়া হৈছে ডালিম গছ, পূৰা ডাঙৰ এজোপা ডালিম গছ। আৰু ইফালেও এটা আছে, ইফালে ফুল ফুলিছে, গুটি লাগিছে ডালিম গছ এইজোপা ডাঙৰ, ইয়াৰ পৰা আমি ছিঙি লৈ খাওঁ। আৰু এইফালে হৈছে চকলা গছ, এয়া দেখিছে বিৰাট ধুনীয়া। আৰু এইফালে এনেকৈ আহি ইয়াতে ৰুই থৈ দিয়া আছে পাণ গছ, এয়া দেখিছে ডাঙৰ হৈছে আৰু অকণমানকৈ। আৰু এইফালে জলকীয়াৰ অৱস্থা একেবাৰে বেয়া। আৰু এইফালে ৰুই থৈছে আদা ধুনীয়াকৈ। আৰু এইফালে দেখিছে আপোনালোকে, ইয়াতে অকণমানিকৈ এটা আমৰ গছ অকণমানি হৈ আছে। আৰু এইফালে আছে বাৰীখন ধুনীয়াকৈ নেটেৰে ধুনীয়াকৈ মেৰিয়াই থৈ দিছে। আৰু এইটো অঁতৰাই দেখুৱাওঁ আপোনালোকক। এইফালে চাওক ইয়াতে কি ৰুই থৈ দিয়া আছে, লাই শাক ধুনীয়াকৈ বিৰাট ডাঙৰ ডাঙৰ হৈছে আৰু খাব হৈছে। আৰু কেইটামান সৰু হৈ আছে, দেখিছে কিমান ধুনীয়া, পূৰা নেচাৰেল। তো এয়াই দেখুৱালৈ এতিয়া যাওঁ ৰুমলৈ, বলক। আৰু গাইছ এইফালে কমলাৰ গছ পচাই থৈ দিয়া আছে, কাৰোবাক যদি লাগে ক'ব দেই। এইফালে চাওক বহুত কেইজোপা, মই সেইদিনাখন ঘৰলৈ লৈ গৈছিলোঁ। আৰু এইফালে চাওক লাও গছজোপাৰ কাৰণে ধুনীয়াকৈ বনাই থৈ দিছে এটা চাং, ইয়াতে ধুনীয়াকৈ এতিয়া বগাই থাকিব। আৰু এয়াই হৈছে আমাৰ ৰুম। এতিয়াহে আপোনালোকক আমাৰ মেইন ৰুমটো দেখুৱাইছোঁ। এয়া হৈছে দীঘলকৈ ইয়াতে বনাই থৈ দিয়া আছে, এয়া হৈছে আমাৰ ৰুম। তো এতিয়া ভিতৰলৈ গৈ আপোনালোকক দেখুৱাম। আমাৰ ৰুমটো বিৰাটেই দীঘল, ইয়াতে 6টা ৰুম আছে। আৰু ইয়াতে গোটেইগালে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আৰু ৰুম কিমানটা আছে সিমানটাই মানে তাঁতশাল এইফালে চাওক পূৰা লগাই থৈ দিছে।
এইফালে তাত বৈছে তাই আৰু এইফালে কেমেৰাত ওলাব বুলি একেবাৰে ষ্টাইল কৰি লৈছে চাওক এইফালে আমাৰ বাইদেউ কাপোৰ ধুই আছে এইফালে বা তাত বৈ আছে চাওক কিমান ধুনীয়াকৈ বৈছে আপোনালোকে কণ্টেক্ট কৰিব দেই যদি মেখেলা চাদৰ লাগে বৈ দিব এইফালে আৰু ইয়াতে 6টা ৰুম আছে আৰু এই শেষৰ ৰুমটো খালী হৈ আছে মানে ইয়াতে কোনো নাথাকে কোনোবাই যদি থাকিব বিচাৰে তেন্তে কণ্টেক্ট কৰিব মই ফোন নম্বৰটো স্ক্ৰীনতো দিম চ' গাইছ এতিয়া আমি আমাৰ নিজৰ ৰুমটো দেখুৱাম এতিয়া তো বলক তেন্তে ভিতৰলৈ গৈ থাকোঁ এয়া হৈছে আমাৰ মেইন দৰ্জা ইয়াতে ৱেলকাম বুলি লিখা আছে তো গাইছ এতিয়া গৈ থাকোঁ ভিতৰলৈ এয়া হৈছে ভণ্টিৰ ৰুম ইগন'ৰ কৰক আপোনালোকে এইটো নেদেখাওঁ তো এয়া হৈছে আমাৰ ৰুম পুৰা আন্ধাৰ হৈ আছে বাল্ব নজ্বলালে যে পুৰা আন্ধাৰ হৈ থাকে মই বাল্ব জ্বলাই লওঁ তো এয়া আমাৰ ৰুম সৰু হয় অকণমানি দেখুৱাইছোঁ আপোনালোকক এটা এটা কৰি এতিয়া কি বস্তু আছে মোৰ অকণমানি ৰুমটোত চ' গাইছ মেইন দৰ্জাটোৰ পৰা সোমাই আহি আকৌ ইয়াতে সৰু এটা দৰ্জা আছে তো ইয়াৰ পৰা আমাৰ ৰুমটোলৈ সোমাই আহিব লাগে তো সোমাই আহি এনেকৈ আহিয়ে ডাইৰেক্ট আছে মোৰ ৰুমমেটটোৰ টেবুল পঢ়া টেবুল আৰু ইয়াতে আমাৰ ফেনটো এনেকৈ ৰাখি থৈ দিছোঁ ইয়াতে আৰু তাইৰ কিতাপ পত্ৰ ইয়াতে আছে আৰু এইফালে আছে আমাৰ ছুইচ বৰ্ড আৰু এনেকৈ ইয়াৰ পৰা আহি এইফালে আমাৰ বেগকেইটা ৰাখি থৈ দিছোঁ তাইৰ আৰু মোৰ গোটেইখিনি উলট পালতকৈ এনেকৈ ৰাখি থৈ দিছোঁ আৰু এইফালে আছে সৰস্বতী মাৰ একপি ফটো আৰু ওপৰত আছে আমাৰ কলেজৰ টাইম টেবুল তেনেকৈ ৰাখি দিছোঁ মই ইয়াতে আৰু এইফালে আছে মোৰ পঢ়া টেবুল ইয়াতে কি আছে চাই লওক এইফালে ৰাখিছোঁ মই কিতাপ পত্ৰ আৰু এইফালে মোৰ চাৰ্জাৰ কিবা কিবি এয়া হৈছে মই ক্লাছ 2ত থাকোঁতে মৰা ফটো আমাৰ ক্লাছ ফটো আৰু মই এই অকণমানিজনী মেমজনীৰ ওচৰত আছোঁ আৰু এইফালে মোৰ সৰস্বতী মাৰ ফটো কৃষ্ণ তো এইফালে মোৰ ব্ৰাছ কিবা কিবি আমাৰ দুজনীৰ ইয়াতে এনেকৈ ৰাখি থৈ দিছোঁ আৰু এইফালে আছে মোৰ ৱাটাৰ বটল আৰু এইফালে ফুল পচাই থৈ দিছোঁ ধুনীয়াকৈ কাৰণ মই ঘৰলৈ যেতিয়া যাওঁ লৈ যাবগৈ লাগিব আৰু এয়াই আৰু মোৰ পঢ়া টেবুল আৰু মেইন থিং এইটো দাদাই ক'বা পৰা আনিছিলে পইচা ৰাখিম বুলি সৰু এটা পিগি বেংক তো মই লৈ ল'লোঁ মই ইয়াতে এতিয়া পইচা ৰাখোঁ খুচৰা পইচা তো এয়াই মোৰ টেবুল আৰু এইফালে চকী এখন আছে তাতে মই মোৰ কলেজৰ বেগটো ৰাখি থৈ দিছোঁ এনেকুৱাকৈ আৰু এইফালে আছে মোৰ নহয় এইফালে আছে আমাৰ বেড ধুনীয়াকৈ কম্বলখিনি ধুনীয়াকৈ জাপি থৈ দিছোঁ এয়াই আৰু আমাৰ বেড আৰু এইফালে এনেকৈ আহি ইয়াতে আছে আমাৰ কাপোৰ থোৱা আলনা এয়া দেখিছে আপোনালোকে কাপোৰে নাই হ'লেও দেখাই দিছোঁ আৰু এইফালে এনেকৈ ৰাখি দিছোঁ আমি চেণ্ডেল জোতা এনেকুৱাকৈ চাইডতে চুকত আৰু এইফালে আছে আমাৰ কাপোৰ মেলা ৰছী ধুনীয়াকৈ লগাই থৈ দিছোঁ যেতিয়া কাপোৰ চাপোৰ নুশুকাই আমি ইয়াতে মেলি থৈ দিওঁগৈ তো এয়াই আৰু এইফালে আছে আমাৰ অকণমানি দৰ্জাটোৰ পৰা ওলাই গৈ ইফালে ভণ্টিৰ ৰুমটো পায় চ' লোকৰ ৰুমটো দেখাই নাথাকোঁ তো হে গাইজ এয়া হৈছে মোৰ পঢ়া টেবুল আৰু মই ইয়াতে বহি লৈ পঢ়োঁ আৰু ৰিলছ বনাব হ'লেও ইয়াতে বনাওঁ একচুৱেলি মোৰ ৰুমত থাকিলে ৰিলছ বনোৱা নহয়েই আৰু গাইজ মোৰ টেবুলৰ ফ্ৰণ্টত এটা খিৰিকী আছে চ' সেইটো আপোনালোকক দেখুৱাওঁ একেবাৰে নাকৰ পোনে পোনে আছে দেই চাই থাকক আপোনালোকক দেখাই আছে এইফালে আছে খিৰিকী আৰু এইফালে আছে মোৰ পঢ়া টেবুল আৰু এতিয়া ইয়াতে বহি লৈ মই ধুনীয়াকৈ বাহিৰৰ ভিউখিনি এনজয় কৰি থাকিব পাৰোঁ একচুৱেলি বাহিৰত একোৱে নাই এনজয় কৰিবলৈ আৰু এইফালে চাওক অথনি মোৰ পচাই থোৱা প্লেণ্টটো কি ধুনীয়াকৈ মই পানী দি এনেকৈ পচাই থৈ দিছোঁ আৰু এই বটলটো হৈছে মিশ্ৰি চেনিৰ বটল ধুনীয়াকৈ এনেকৈ শিপা ওলাবৰ কাৰণে ধুনীয়াকৈ এনেকৈ থৈ দিছোঁ অকণমানকৈ হোৱা দেখিছে আপোনালোকে ওলাই আহিছে আৰু তো যেতিয়া গোটেইখিনি ওলাই আহিব তেতিয়া মই ঘৰলৈ লৈ যাম আৰু তাতে ৰুই দিমগৈ তো লৈ যাম ঘৰলৈ সেইকাৰণে এনেকৈ মই ধুনীয়াকৈ থৈ দিছোঁ আৰু এয়া হৈছে মোৰ পিগি বেংক আৰু ইয়াতে বেছি পইচা নাই অনলি 50 ৰুপিজমান আছে চাগে বেছি নাই তো কাৰণ অকল 50 ৰুপিজ কেলে আছে কাৰণ মোৰ যেতিয়া খাবলৈ মন যায় মই তেতিয়া পইচা উলিয়াই খাই থাকোঁ ইয়াৰ পৰা দেই ধুনীয়াকৈ ওলাই ল'ব পাৰি এডোখৰ এনেকৈ কৰি দিলে মানে ধুনীয়াকৈ ওলাই যায় চেপেনা দি ধুনীয়াকৈ ওলাই ল'ব পাৰি চ' মানে ইয়াতে থৈ একো লাভ নাই মই গোটেই উলিয়াই মেলি খায়ে থাকোঁ চ' মই ৰাখি থ'ব নোৱাৰোঁ পইচা বেছিকৈ মানে খাবলৈ মন যায় যেতিয়া মোৰ খাবলৈ মন যায় তেতিয়া ৰক্ষা নাই আৰু গোটেই উলিয়াম জপা হ'লে মই উলিয়ামেই মানে তো এয়াই চাই থাকক আৰু আপোনালোকে ভাবিছে চাগে আমাৰ কি অকল মেইন দৰ্জা এটা আছে বুলি একচুৱেলি আগতে এই ৰুম দুটাটোত মানে আমাৰ পেহাহেঁতি থাকিছিলে সিহঁতৰ যেতিয়া ঘাই ঘৰটো বনোৱা নাছিলে তেতিয়া ইয়াতে থাকিছিলে চ' সেইটো কাৰণে মানে দৰ্জা এটা আৰু পাকঘৰলৈ যোৱা দৰ্জাটো অকল এটা আছে তো এতিয়া আপোনালোকক দেখুৱাম বলক আমাৰ পাকঘৰটোলৈ যাওঁ তো গাইছ এইফালেও আছে এটা সৰু দৰ্জা তো ইয়াৰ পৰা আমাৰ পাকঘৰলৈ সোমায় আৰু এইফালে ভণ্টি ভাগৰ পাকঘৰ আৰু এইফালে এইটো চাইডে আমাৰ পাকঘৰ একেটা দৰ্জাৰ পৰাই সোমাবলগীয়া হয় কাৰণ এটাই দৰ্জা আছে
আৰু এইফালে আমাৰ প্ৰয়োজনীয় বস্তুখিনি থৈ দিছোঁ আৰু এইফালে আছে আমাৰ শাক পাচলি ঔটেঙা আলু ধনিয়া মূলা কিবা কিবি আৰু এইফালে মাছ ভাজি থৈ দিয়া আছে শুকানকৈ সৰু সৰু মাছ আৰু আমাৰ পাকঘৰ দেখাবলৈ বিশেষকৈ একো বস্তুৱে নাই আৰু এইফালে চাউল তিয়াই থৈ দিছিলোঁ আৰু তিয়াই মেলি উলিয়াই থৈ দিছোঁ এইটো দি খাবৰ কাৰণে কিবা বনাম চ' এনেকৈ থৈ দিছোঁ আৰু এইফালে বস্তাত ভৰাই জাহাজী কল থৈ দিছোঁ একেবাৰে কেঁচা হৈ আছে এটাও পকা নাই চ' এনেকৈ থৈ দিম তেতিয়া অলপ জল্দিকৈ পকিব যদি বাহিৰত উলিয়াই থৈ দিওঁ তেতিয়া নপকিব ন জল্দিকৈ তো এনেকৈ থৈ দিছোঁ আৰু এইফালে চাউল থৈছোঁ আৰু এয়া হৈছে আমাৰ ডাষ্টবিন মানে ৱেষ্ট বস্তুখিনি ইয়াতে থৈ দিওঁ কাৰণ ডাষ্টবিন নাই ইয়াতে তো গাইজ এয়া আছিল আজি মোৰ ৰুম টুৰ কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক যদি জেংৰাইমুখৰ ৰুম লাগে তেন্তে কণ্টেক্ট কৰক মই ফোন নাম্বাৰটো স্ক্ৰীনত দি দিম জল্দি কণ্টেক্ট কৰক কাৰণ এতিয়া ৰুম এটা খালী হৈ আছে আৰু দুমাহমানৰ পিছত দুটা ৰুম খালী হ'ব চ' আপোনালোকে জল্দি কণ্টেক্ট কৰক কাৰণ ইয়াতে ৰুম পাবলৈ বিৰাটেই দিগদাৰ জেংৰাইমুখত গাইজ আমাৰ ৰুমটো আছে লখিমী চাৰিআলিৰ পৰা অলপ আগলৈ মানে পুলিচ ষ্টেচনটো পাৰ হৈ আপোনালোকে পাবহি আমাৰ ৰুম চ' গাইজ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চ' টিল দেন টেক কেয়াৰ এণ্ড বাই বাই